হেল্ল' গাইজ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ এনেকুৱা এটা ৰেচিপি লৈ আহিছোঁ যিটো খাই সকলোৱে ভাল পায়, কিন্তু কৰ্মব্যস্ততাৰ তাগিদাত আৰু সময়ৰ অভাৱত কেতিয়াবা আজিলৈ থাকক বাৰু, পিছে পৰে কেতিয়াবা বনাই খাম বুলি ভবা যায়। কিন্তু মই আজি এই ৰেচিপিটো অতি সহজতে কম সময়ত বনোৱা পদ্ধতি এটা দেখাব লৈছোঁ। এইখিনিতে আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আমাৰ ঘৰৰ অকণমানি গাৰ্ডেনৰ পৰা গাজৰ উঠাই তাৰে এটা ৰেচিপি বনাই দেখাম। এয়া মই গাজৰবোৰ উঠাইছোঁ। গাজৰবোৰৰ চেহেৰা ইমান এটা ভাল নাই হোৱা, কাৰণ মাটিটো অকণমান টান হয়, লগতে আমাৰ লগাওঁতেও বহুত দেৰি হৈছিলে, সেইকাৰণে উঠালোও দেৰিকৈ। সেইটো ছাইডৰখিনি উঠোৱা হৈ গ'ল, এইটো ছাইডতো অকণমান আছে গাজৰ, ভাবিলোঁ এইখিনিও উঠাই লওঁ। এয়া গোটেই গাজৰ উঠোৱা হৈ গ'ল। এয়া দেখিছেনে, কেঁচুৱে খাই দিছে। এইবোৰ ছাগলীক দিব লাগিব। আৰু এই পাতখিনিও ছাগলীয়ে খাব। গাজৰখিনি বহুত বোকা বোকা হৈ আছিলে, সেইকাৰণে ঘৰৰ বাহিৰতে এবাৰ ধুই লৈছোঁ। ঘৰত আনি বাকলি গুচাই আকৌ এবাৰ ধুই ল'ম এতিয়া। এতিয়া মই দেখিছেনে, এনেকৈ সৰু সৰু চাইজত ধুনীয়াকৈ গোটেই গাজৰখিনি কাটি ল'ম। এইটো এটা গাজৰৰ বহুত সহজ ৰেচিপি হয়। এয়া মোৰ গোটেই গাজৰখিনি কটা হৈ গ'ল। এতিয়া গাজৰখিনি মই কুকাৰত ভৰাই ল'ম আৰু ইয়াতে দি দিম মই গাখীৰ। গাখীৰ মই আমুল তাজা ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যিকোনো গাখীৰ দিব পাৰিব। গাখীৰখিনি দি মই এটা চিটি মাৰি ল'ম গাজৰখিনি। চিটি মৰাৰ পাছত এয়া চাওক, এয়া গাজৰখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া গাজৰখিনি মই বেলেগ এটা বাতিত উলিয়াই ল'ম, যাতে সোনকালে ঠাণ্ডা হয়। ধুনীয়াকৈ সিজি গৈছে গাজৰখিনি। গাজৰখিনি ঠাণ্ডা হোৱাত মই এয়া মিক্সিত পিচি ল'ম। এয়া দেখিছেনে কিমান ধুনীয়া পেষ্ট বনিছে। গাজৰখিনি বহুত ধুনীয়াকৈ সিজি গৈছে। এয়া মোৰ গোটেইখিনি পিচা হৈ গ'ল। আৰু এইফালে মই লৈছোঁ কাটি লোৱা আলমণ্ড, এয়া বাদাম। এতিয়া গেছত কেৰাহীখন পাতি লৈ ইয়াতে মই দি দিছোঁ ঘি। ঘিখিনি অকণ গৰম হোৱাত ইয়াত মই বাদামখিনি আৰু আলমণ্ডখিনি লগতে এটা ইলাইচি দিম। এইখিনি এবাৰ লৰাই দিলোঁ, লৰাই দি ইয়াতে এইটো ইলাইচিটো অকণমান ফালি দিছোঁ, লগতে এটা দিলোঁ তেজপাত। এইখিনি লৰাই দি ইয়াত এতিয়া মই এই যে গাজৰৰ পেষ্টখিনি বনাইছিলোঁ সেইখিনি দি দিম। দি এইখিনি মাজে মাজে ধুনীয়াকৈ লৰাই দি থাকিম। ইয়াত এতিয়া মই সোৱাদ অনুসৰি চেনি দি দিছোঁ। চেনি দি মই আকৌ লৰাই দিলোঁ।
এনেদৰে মাজে মাজে লৰাই মই হালোৱাখিনি ভাজি ল'ম। দেখিছেনে কিমান সহজতে হালোৱা বনাব পাৰি। ৰুকনিত ৰুকি থাকিলে বহুত টাইম লাগে, লগতে হাতখনো বিষাই যায়। এনেদৰে হ'লে বহুত সহজতে আমি গাজৰৰ হালোৱা বনাই খাব পাৰোঁ। এবাৰ ট্ৰাই কৰিব দেই। এয়া মোৰ ভজা হৈ গ'ল। এতিয়া মই ইয়াত দি দিলোঁ অকণমান বাটাৰ। বাটাৰখিনি দি আকৌ এবাৰ লৰাই দিলোঁ। এতিয়া গেছটো বন্ধ কৰি দিম। চাওকচোন কিমান ধুনীয়াকৈ ভজা গৈছে, কিমান সহজতে হৈ গৈছে গাজৰৰ হালোৱা। ইয়াত এতিয়া মই দি দিছোঁ আৰু ওপৰত বাদাম আৰু কাটি লোৱা আলমণ্ড, লগতে দিছোঁ কাটি লোৱা এয়া চেৰী। চাওকচোন কিমান ধুনীয়া হৈছে, কিমান সহজতে কিমান ধুনীয়া টেষ্টিকৈ আমি গাজৰৰ হালোৱা বনাই খাব পাৰোঁ। এবাৰ ট্ৰাই কৰিবচোন। গাজৰৰ হালোৱাটো এনেকৈ বনোৱাটো বহুত সহজ হয়নে বাৰু? বহুত কম সময়তে এনেকৈ বনাব পাৰিব আপোনালোকে। তেতিয়াহ'লে এনেকৈ বনাই খাই চাব আৰু খাই কেনেকুৱা পায় মোক কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই যায়। তেন্তে আজিলৈ আহিছোঁ। বাই বাই।